ঐ ঐ ঐ কি কৰিলি তই ৱেট মোহন উঠি দে ৱেট আপুনি 5 মিনিট বুলি কৈছিল এতিয়া 7 মিনিট মান হ'ল কেতিয়াবা সাৰ্ভাৰ ডাউন থাকে যে ঐ চৰ লাগে তোক প্লিজ ৱেট কৰকচোন অকণমান সময় ৱেট কৰকচোন ল'ৰা যদি কিবা হ'বলৈ হয় নহয় চাবি তই কি হ'ল গোটেই সোপা আগুৰি ধৰি মোক কি চাই আছা কেতিয়া টোপনি আহি গ'ল গমেই নাপালোঁ বাথৰুমৰ পৰা আহোঁ ছাৰ মই চাই আহোঁগৈ ৰ'বা কি হৈছে মোৰ ঔষধে কাম কৰিলে মই কবিৰাজিয়া হেয়া এনেকেই মৰিব এজন এডাল সঁচাকৈ ভাল হৈ গ'ল যে আচৰিত দেই চিচি ইমান লেতেৰা গোন্ধ পানী অকণ নামাৰে ভাই ঐ কমল কমল বাথৰুমত পানী অকণ মাৰিব নোৱাৰ লেতেৰা চব যাদু হ'ল দেখোন টিকনি চিকনি বান্ধি মই ইমান দিন এনেকৈ আছিলোঁ নেকি বাৰু মক্কেল টাইপ হা বাইলং বাইলং চাহ বোলা কি হ'ল ঐ টিকনি চিকনি বান্ধি মোৰ ৰূপডাল চোৱা না তুমি দেখোন ইমান দিনে এনেকৈ টিকনি মাৰি ঘূৰি ফুৰিছিলা দেখোন এনেকে অঁ মক্কেল টাইপ এই দিয়াচোন খুলি দিয়া মানুহে বেঙা বুবা বুলি ভাবিব নহয় দিয়া হাঁহিলা নে কি সেইটো থেংকছ গড উফ আজি যে মোক কেনেকুৱা ভাল লাগিছে নিজৰ বুলি বা মোৰ যে সপোনত পোৱা মেডিচিনটোৱে মোহনক নৰ্মেল ল'ৰা এটা কৈ দিলে মোৰ যে বিৰাট ভাল লাগিছে নিজৰ বুলি আচৰিত লাগিল কিন্তু হয় জীৱনৰ এইটো তই বৰ ডাঙৰ কাম এটা কৰিলি কৃষ্ণ এই সপোনটো যদি তই আগতে দেখা হয় সময়তকে কোনো কাম আগত নহয় ছাৰ এতিয়া পৰাই চাগে মোহন নৰ্মেল হ'ব আৰু কৃষ্ণ ছাৰ ময়ো এবাৰ এনেকুৱা সপোন দেখিছিলোঁ হয় নেকি হয় ছাৰ খালি আপোনালোকক নকলো মানুহে বিশ্বাস নকৰিব বুলি থোৱাহে তোমাৰ সপোন মই সপোনত মেডিচিন পাই মোহনক ভালকৈ দিলোতো তুমিও সপোন দেখাটো হৈ গ'ল শপত খাই কৈছো ছাৰ মই যোৱা বছৰে দেখিছো উস্তাদি নামাৰিবা এই মোক চম্ভালি কথা ক'ব হা ইনে পৃথিৱীত নোহোৱা কাম এটা কৰিছে তেওঁ পৃথিৱীত নোহোৱা কাম এটাই কৰিলে দিয়া ছাৰ আশীৰ্বাদ কৰিব দেই এনেকে যাতে বহুত মানুহক মই উপকাৰ কৰিব পাৰো নিজৰ বুলি এইটো এনেকুৱা চোৱা এনেকুৱা কিন্তু আগতে তুমি এনেকে খোজ কাঢ়া নাছিলা আগতে তুমি এনেকে খোজ কাঢ়িছিলা হাই নাথাকিবি